নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে চেনেল অপএছটি। এতিয়া কথা হ'ল মৃত্যুৰ পিছত মানুহ কলৈ যায়। মৃত্যুৰ পিছত মানুহ কলৈ যায় তাৰ উত্তৰ দিয়া আগতে আমি এটা সৰু কাহিনী শুনি লওঁ আহকচোন। এজন সাধাৰণ ব্ৰাহ্মণ আছিল। তেওঁ কাশীত পঢ়া শুনা কৰি ঘৰলৈ উভতি আহিছিল। এদিন তেওঁ মূৰৰ ওপৰত কেইখনমান কিতাপ লৈ চহৰলৈ গৈছিল। এনেতে বৰষুণ দিবলৈ ধৰিলে। লগত ছাতি নাছিল। তেওঁ এটা ঘৰৰ দুৱাৰৰ কাষত অলপ ঠাই পাই তাতে থিয় হ'ল। সেই ঘৰটোত এজনী বেশ্যাই বাস কৰিছিল। কেইজনমান মানুহে হৰিবোল হৰিবোল বুলি কৈ এটা মৃতদেহ কঢ়িয়াই নিছিল। বেশ্যাজনীয়ে দেখি এজনী ছোৱালীক চিঞৰি ক'লে, যাচোন সুধি আগৈ, সেই মৃতকজন স্বৰ্গলৈ গৈছে নে নৰকলৈ। ছোৱালীজনী গ'ল। বামুণ পণ্ডিতজনে বেশ্যাৰ কথাটো শুনি তাতে থিয় হৈ ভাবিব ধৰিলে, ই কেনেধৰণৰ বিদ্যা, যাৰ দ্বাৰা মৃতকজন কলৈ গৈছে জনা যায়। অলপ পিছত ছোৱালীজনীয়ে উভতি আহি ক'লে যে মানুহজন নৰকলৈ গৈছে। এনেতে আৰু এজন মৃতদেহ সেইফালেদি লৈ গ'ল। বেশ্যাই পুনৰ ছোৱালীজনীক পঠিয়ালে। তাই ঘূৰি আহি ক'লে যে এইজন স্বৰ্গলৈ গৈছে। ব্ৰাহ্মণে ভাবিলে, মই ইমান বছৰ কাশীত থাকি কিমান যে পুথি পঢ়িলোঁ, তথাপিও জানিব নোৱাৰিলোঁ মৰাৰ পিছত মানুহ কলৈ যায়। এই বিদ্যা মই শিকিব লাগিব। ব্ৰাহ্মণ ঘৰৰ ওপৰলৈ গ'ল। বেশ্যাজনীয়ে দেখি চিনি পালে যে তেওঁতো তাই গ্ৰাহক নহয়। তাই সুধিলে, ইয়ালৈ কিয় আহিল। ব্ৰাহ্মণে ক'লে, আই মই। বেশ্যাই লগে লগে ক'লে, মোক আই বুলি নামাতিব, মই এজনী বেশ্যাহে। ব্ৰাহ্মণে ক'লে, আমাৰ বাবেতো আই ভণ্টি বা কইনা। বেশ্যাই ক'লে, কথা কি। ব্ৰাহ্মণে ক'লে, তুমি ছোৱালীজনীক সুধিবলৈ পঠিয়াইছিলা যে মৃতক দুজন স্বৰ্গলৈ গৈছে নে নৰকলৈ। এজন স্বৰ্গলৈ গৈছে আৰু আনজন নৰকলৈ। ই কেনে বিদ্যা মই জানিবলৈ বিচাৰোঁ। বেশ্যাজনে ছোৱালীজনীক মাতি আনি ক'লে, মহাৰাজক ক, তই কেনেকৈ জানিলি যে মৃতক লোক স্বৰ্গলৈ গৈছে নে নৰকলৈ। ছোৱালীজনীয়ে ক'বলৈ ধৰিলে, মহাশয়, তেওঁলোকে যেতিয়া মৃতদেহ কঢ়িয়াই আনিছিল তেতিয়া মই তেওঁলোকক সুধিছিলোঁ যে লোকজন কোন গাঁৱৰ পৰা আনিছে। তাৰ পিছত মই বিচাৰি গৈ সেই গাঁও পাই দেখিলোঁ যে তাৰ এঘৰত মানুহ কান্দি আছে। তাকে দেখি বুজিলোঁ যে এই ঘৰৰ মানুহ মৰিছে। তেওঁ ওচৰ চুবুৰীয়া ঘৰলৈ গৈ মানুহে কোৱা শুনিলোঁ, মানুহটো মৰিল, ভালেই হ'ল, আমি অশান্তিৰ পৰা বাচিলোঁ। সি সকলোকে গালি গালাজ পাৰে, চুৰ কৰে, মাৰপিট কৰে, মিছা সাক্ষী দি মানুহক ফচায়, মানুহক বৰ কষ্ট দিয়ে, মৰি গ'ল, ভালেই হ'ল, আপদ এটা গ'ল। এনেকুৱা কথা মই শুনি আহি ক'লোঁ যে তেওঁ নৰকলৈ গৈছে। দ্বিতীয় মৃতকজন অহাৰ পিছত তেওঁৰো গাঁৱলৈ গৈ খবৰ ল'লোঁ। তাতো মানুহে কোৱাকৈ কৰিছে, হে ভগৱান, কি যে দুখৰ কথা। তেওঁ আমাৰ গাঁৱৰ এটা পোহৰ আছিল। তেওঁ সাধু মহাপুৰুষক মাতি সৎসং কৰিছিল। কাৰোবাৰ বেমাৰ হ'লে গোটেই ৰাতি জাগি শ্ৰদ্ধা কৰিছিল। কাৰোবাৰ কিবা বিপদ হ'লে দেহ মন ধনেৰে সহায় কৰিছিল। আমাৰ গাঁওখন আন্ধাৰ কৰি তেওঁ আজি গুচি গ'ল। এনেধৰণৰ কথা শুনি মই নিশ্চিত হ'লোঁ যে সেইজন লোক স্বৰ্গলৈ গৈছে। ব্ৰাহ্মণে ক'লে, সেয়াইতো, এইবিলাক কথা আমাৰ কিতাপতো লিখা আছে যে ভাল কাম কৰোঁতাজন আত্মাৰ সদ্গতি হয় আৰু বেয়া কাম কৰোঁতা হয় মৃত্যুৰ পিছত দুৰ্গতি। কিন্তু এইবোৰ কথা আমি চিন্তা নকৰোঁ। বন্ধুসকল, কাহিনীটো শুনি চাগে আপোনালোকে নিশ্চয় গম পালে মৃত্যুৰ পিছত মানুহ কলৈ যায়। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ স্বাস্থ্য ভালে থাকক, জীৱন সুখময় হওক তাৰে কামনাৰে আৰু এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।